চালা বন্ধুসকল, পূজাৰ আগ মুহূৰ্তত অসম গভৰ্ণমেণ্টে গুৱাহাটীবাসীক এটা নতুন উপহাৰ দিছে। এই উপহাৰটোনো কি হয় বা কেনেকুৱা হয়, ক'ত আছে, মই এই সকলোবোৰ দেখাবলৈ এতিয়া ৰাতি 9টা বজাত গৈ আছোঁ। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ পূৰা কমপ্লিট। মই এতিয়া আহি পালোঁ আপোনাৰ আৰ্যনগৰ। তো আগতে আপোনাৰ এই আৰ্যনগৰ নাছিল, এইটো আছিল চেৰাপবাতি। তো ইয়াত কি কৰিলে, আজি আপোনাৰ নতুনকৈ ব্ৰিজ এখন উদ্বোধনী কৰিলে। তো চাওক, আগতে ইয়াত বহুত জাম আছিল, কাৰণ কিয় এইপিনে যে চাৰিআলি হয়, চাৰিআলিটো মই দেখাবলৈ চেষ্টা কৰিছোঁ। চাব, আপোনাৰ যায় পূৰা আপোনাৰ বি বৰুৱা কেঞ্চাৰ হস্পিটেল, আপোনাৰ ITI লখৰা ওলাব পাৰে। ইপিনে আপোনাৰ চাব DGP অফিচ, আপোনাৰ এই ৰাস্তাত DGP অফিচ গৈ আছে, আৰু এইটো আপোনাৰ পল্টন বজাৰ ছাইড গৈ আছে। আৰু ইপিনে আপোনাৰ বিষ্ণুপুৰ, আপোনাৰ ফাটাহিল আমবাৰী ওলাব পাৰে। বহুত দৰকাৰী হয়, আগতে বহুত জাম হৈছিল, কাৰণ মই প্ৰেক্টিকেলি পোৱা হয়, মই ইয়াত ITI পঢ়িছিলোঁ বা মই ইয়াত চাকৰিও কৰি আছোঁ। তো এতিয়া মই আপোনাক গোটেই ব্ৰিজখন দেখাবলৈ চেষ্টা কৰিছোঁ। চাব, প্ৰথম মই দেখাইছোঁ টেবুল, চাওক এতিয়া আই লাভ গুৱাহাটী লিখিছোঁ, ইমান ধুনীয়া এটা লাগিছে ইয়াত। তো ইয়াত আগতে কি হৈছে, আই লাভ গুৱাহাটী অকল দীঘলী পুখুৰীতে আছিল গুৱাহাটীত। নেক্সট আপোনাৰ ইয়াত মই আই লাভ গুৱাহাটী লিখিলোঁ। নেক্সট হ'ব ইয়াত আৰ্যনগৰ বুলি দি দিছে, হয়তো দেখা পাইছে। আৰু এই আই লাভ গুৱাহাটী অকল ওৱান ছাইড নহয়, বহুত ছাইড আছে, মই দেখা। নেক্সট ছাইডটো চাওক, আপোনাৰ আই লাভ গুৱাহাটী কি ধুনীয়াকৈ লিখা আছে, আৰু দীঘলী পুখুৰীতে দেখা পোৱা যায় দেই। আৰু নেক্সট আপোনাক এটা মই আপোনাৰ পূৰা লাইটিং কৰি দিছে, আপোনাৰ ডিভাইডাৰ আছে, মই দেখা আপোনাৰ চাওক লাইটিং ডিভাইডাৰ পৰা ধুনীয়াকৈ কৰি দিছিল চাৰৰ ছাইডে। তো মই গৈ আছোঁ এতিয়া আপোনাৰ ব্ৰিজখনৰ পৰা পল্টন বজাৰ ছাইড গৈ আছোঁ। পল্টন বজাৰ ছাইডৰ পৰা মই দেখাবলৈ চেষ্টা কৰিম। নেক্সট মই এটা বস্তু দেখা আছোঁ, ওপৰত চাব ধুনীয়া লাইট দিছে, আপোনাৰ লাইটৰ ব্যৱস্থা আছে ওপৰত। চাব ব্ৰিজখনৰ মই ওপৰ দৃশ্যটো দেখাই আছোঁ, ধুনীয়া লাইটিং কৰিছে, লাইটিংবিলাক বেলেগ বেলেগ হয়। প্লাছ আৰু ছেকেণ্ড কথা, এই জেগাটোৰ পৰিৱেশটোৱে কিবা বেলেগ লগা হৈ গৈছে। তো মই আগলৈকে গৈ আছোঁ, মই দেখাবলৈ পূৰা ট্ৰাই কৰি আছোঁ, ব্ৰিজখন কমপ্লিট দেখাওঁ। মই এতিয়া আপোনাৰ আহি পালোঁ ছাৰ ব্ৰিজখনৰ য'ত আপোনাৰ হয়, মিনছ য'ত উঠে পল্টন বজাৰ ছাইডৰ পৰা আপোনাৰ। তো ইয়াত আপোনাৰ মই দেখাই যাব, ইয়াত পোষ্টাৰখন ধুনীয়াকৈ, তো পোষ্টাৰখন চাব আপুনি। ইয়াত পূৰা আপোনাৰ ব্ৰিজখনৰ নামে হ'ল আৰ্যনগৰ উৰণ সেতু, আপোনাৰ লালগণেশ লখৰা আপোনাৰ ৰাষ্ট্ৰীয় ঘাইপথ ওলাব পাৰি। নেক্সট আপোনাৰ মই এটা কথা, এই ব্ৰিজখনত আমাৰ যিটো কলা সংস্কৃতি আছে, প্লাছ আমাৰ যিটো শ্বহীদ হোৱা অসমৰ শ্বহীদ হোৱা ব্যক্তিসকল আছে, ইয়াত কি হৈছে ড্ৰয়িঙৰে ধুনীয়াকৈ আপোনাৰ উপস্থাপন কৰা হৈছে। আৰু এই ব্ৰিজখনত আপোনাৰ খৰচ হৈছে 149 crore। আৰু তাতকৈ যাব, এই ব্ৰিজখনৰ লেন্থটো মই কৈছোঁ দৈৰ্ঘ্যটো আপোনাৰ 790 মিটাৰ। আৰু ব্ৰিজখন আপোনাৰ যিটো কনষ্ট্ৰাকশ্যনক বনাব দিছিল, আপোনাৰ কি কৰিছে, 10 মাহ আগতে ব্ৰিজখন কমপ্লিট কৰি দিছে, আৰু 19 মাহত এই ব্ৰিজখন কমপ্লিট কৰিছে। এইটো মূৰত আছোঁ, এইটো মিনছ কি, এই লখৰা চাইডৰ পৰা আহিলে যিটো নহয় আপোনাৰ, এইটো এইটো ইমান ধুনীয়া বনাইছে। আপোনাৰ বিৰুবাৰী যিটো তিনিআলি আছে, আগত আপোনালোকে জানে বিৰুবাৰী তিনিআলিৰ পৰিৱেশটো কি হৈছিল। আৰু ইপিনে যাব, ইপিনে আপোনাৰ লখৰা গৈ আছে হাৱে, ইপিনে আপোনাৰ GMC যিখন মেডিকেল কলেজ, আৰু ইয়াৰ ওচৰততো জানেই আপোনালোকে, এইটো আপোনাৰ লখৰা ছাইডৰ পৰা আহিলে আপোনাৰ এণ্ট্ৰি হয়। তো মই আপোনালোকক লখৰা ছাইডৰ পৰা পূৰা ব্ৰিজখন দেখাবলৈ চেষ্টা কৰি আছোঁ। লখৰা ছাইডৰ পৰা য'ত আমি এণ্ট্ৰি হওঁ, উঠি আছোঁ, ফাৰ্ষ্ট টাইম উঠি আছোঁ দেই। আৰু কোন ছাইডৰ পৰা উঠি আছোঁ, আপোনাৰ য'ত আমাৰ লখৰা ছাইডৰ পৰা আহিলে আপোনাৰ উঠিব পাৰি। চাব, এতিয়া AT ৰোড, পল্টন বজাৰ, নেপালী মন্দিৰ য'ত ইপিনে যাব পাৰি, আৰ্যনগৰ উৰণি। তাৰ আপোনাৰ ষ্টাৰ্টিঙত চাব, আপোনাৰ আমাৰ যিখন চবতকৈ ডাঙৰ হস্পিটেল নৰ্থ ইষ্টৰ কেঞ্চাৰ হস্পিটেলখন ইয়াতে আছে। এখন মই দেখাই দিছোঁ, অলপ শ্ল'কত দি ডক্টৰ বি বৰুৱা। নেক্সট মই এটা দৃশ্য আপোনাক দেখাই আছোঁ, এখন আপোনাৰ ITI হয়, যিখনত গুৱাহাটী ITI হয়, যিখনত মই পঢ়িছিলোঁ আপোনাৰ। তো মই ব্ৰিজখন দেখাবলৈ ট্ৰাই কৰিছোঁ, ব্ৰিজখন চাব কমপ্লিট। তো ইমান ধুনীয়াকৈ ব্ৰিজখন বনাইছে, ইয়াৰ যিটো আমাৰ কলা সংস্কৃতি, ইয়াত লাইটিংবিলাক ইমান ধুনীয়াকৈ কৰিছে। তো ব্ৰিজখন চাব কি ধুনীয়াকৈ মই আপোনাক দেখাই আছোঁ। ইয়াত চাব কি ধুনীয়া এটা ড্ৰয়িং কৰিছে অসমীয়া সংস্কৃতিবিলাকৰ। নেক্সট চাব লাইটিংবিলাক চাব, প্ৰত্যেকটো ড্ৰয়িং চাব, মই প্ৰত্যেকটো ড্ৰয়িং দেখাব চেষ্টা কৰি আছোঁ। তো ইয়াত আপোনাৰ চাহ বাগানৰ যিটো দিছে ঝুমুৰ নৃত্য, প্লাছ আপোনাৰ বড়ো জনগোষ্ঠী, প্ৰত্যেকটো জনগোষ্ঠীৰে ইয়াত ড্ৰয়িং কৰা হৈছে। আৰু নেক্সট চাব মই এটা চবতকৈ ডাঙৰ কথা, ইমান ধুনীয়া ইয়াত কৰিছে, আমাৰ অসমৰ সংস্কৃতিবিলাক দেখাব চেষ্টা কৰিছে। বা ধৰি লওক আমাৰ যিবিলাক শ্বহীদ আছে, শ্বহীদসকলৰ মূৰ্তিবিলাক ইয়াত দিছে। তো কোনো যাতে পোষ্টাৰ চষ্টাৰ নলগায়, আৰু যাতে পিক চিক নেপেলায়। কিয় এইখন আমাৰ চৰকাৰে কি আমাৰ টেক্সৰ পইচা দি বনাইছে, তো এইখন আমাৰ হৈ গ'ল, আমাৰ সম্পত্তি। ঘৰটো যেনেকুৱা আমাৰ হয়, ব্ৰিজখনো আমাৰ হয়। তো মই এটাই কওঁ, প্ৰত্যেককে এটা ৰিকুৱেষ্ট কৰোঁ যে যাতে কোনো এইবিলাক নেপেলাওঁ। আৰু নেক্সট কথাটো কওঁ, কোনোবা যদি পেলাই দেখাব পাৰে, তাত চৰাই দিব লাগে, খোলা উৰি কথা, পূৰা চৰাই দিব লাগে। ব্ৰিজৰ ওপৰত আছোঁ, আৰু এইখন আৰ্যনগৰ উৰণীয়া সেতুৰ মই ওপৰত আছোঁ। ইপিনে আপোনাৰ গৈ আছে আপোনাৰ কি বিষ্ণুপুৰ ফাটাহিল আমবাৰী গৈ আছে। তো চাব ব্ৰিজখনত চাব ইমান ধুনীয়াবিলাক মই দেখাইছোঁ, চাওক ইমান ধুনীয়াকৈ ড্ৰয়িং কৰিছে। তো মই একদম গাড়ীখন ৰাখি, মোৰ বাইকখন ৰাখি, মোৰ লগতো কৈছোঁ গাড়ীখন ৰখাই দি মই ওচৰৰ পৰা অলপ দেখাই দিওঁ ব্ৰিজখন। তো ব্ৰিজখন চাব কি ধুনীয়াকৈ আপোনাৰ ড্ৰয়িং কৰিছে। এই ড্ৰয়িংবিলাক চাওকচোন, ইয়াতে আৰু মানুহে পিট পেলাই দিয়ে, কেনেকুৱা অভদ্ৰ মানুহ আছে ইয়াত গুৱাহাটীত।
তো মই প্ৰত্যেককে ৰিকুৱেষ্ট পিট চিট নেপালাব আৰু নেক্সট হ'ব ব্ৰিজখন মই দেখাইছোঁ চাওক মই ওপৰত খাৰা হৈ আছোঁ ব্ৰিজখনত মই তলত দেখাইছোঁ তো আজি কিবা এটা বেলেগ লাগছে ইয়াত আৰু নেক্সট ইপুনৰ দৃশ্যটো দেখাইছোঁ চাওক পূৰা গাড়ী মটৰ অহা যোৱা কৰি আছে আৰম্ভ হৈ গৈছে ব্ৰিজখন এতিয়া মই ব্ৰিজখনত ইফালে গৈ আছোঁ চাব ব্ৰিজখনত ইফালে গৈ আছোঁ আপোনাৰ গাড়ীবিলাকৰ স্পীড যায় কি ক'ব আৰু উপায় নাই পূৰা স্পীড যায় ইপিনে যাব ইপিনে আমাৰ যিটো হেৰি আছে ন আপোনাৰ কি বুলি কয় এইটো আপোনাৰ DGP অফিচ আছে তো চাওক মই এতিয়া আৰু এটা কথা ক'ব বিচাৰোঁ চাওক ব্ৰিজখন ধুনীয়াকৈ বনাইছে ভাল কথা DGP অফিচ আছে ভাল কথা কিন্তু ইয়াত এটা বহুত প্ৰব্লেম হৈ আছে প্ৰব্লেমটো চাওক আমাৰ এই আৰ্যনগৰৰ পৰা প্ৰায় আপোনাৰ কি বুলি কয় এইটো DGP অফিচলৈ ফুটপাথটোত পূৰা আপোনাৰ দোকান মানুহ খোজকাঢ়ি যাব নোৱাৰে তো চাওক প্ৰশাসনক মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ আপোনাৰ আমাৰ GMCক চাওক এই দোকানবিলাক উঠাই দিব লাগে খোলা কথা হয়তো মোক কোনোবাই ক'লে বেয়া পাব পাৰে বেয়া পালেও উপায় নাই কাৰণ মানুহৰ বহুত হাৰাশাস্তি হয় ছেকেণ্ড কথা তেখেতসকলে গুৱাহাটীখনত গাঁৱৰ পৰা বেপাৰ কৰিবলৈ ইয়াত আহে নেক্সট আপোনাৰ গুৱাহাটীখন আমাৰ লেতেৰা কৰি গুচি যায় যোৱা টাইমত আগত চাব মুৰ্গী বেপাৰী মাছ বেপাৰী চব আহিব আহি পেলাই ইয়াত কি কৰে আপোনাৰ লেতেৰা কৰি থৈ গুচি যায় তো সেইকাৰণে মই মানুহৰ অহা যোৱা কৰাত বহুত কষ্ট হয় তো মই ৰিকুৱেষ্ট কৰোঁ যাওক ব্ৰিজখন যেনেকুৱা বনাইছে ইমান সৌন্দৰ্যকৈ বনাইছে ইয়াৰ ওচৰৰ পৰিৱেশটো যদি ইমান লেতেৰা হৈ থাকে বহুত বেয়া লাগে আৰু আপোনালোকেও মই নেক্সট ভিডিঅ' এটা তাৰে ওপৰত বনাই আছোঁ কেনেকুৱা পৰিৱেশ হয় এই ৰাস্তাটোত মই লাষ্টত আকৌ এই জেগাটোলৈ আহিছোঁ য'ত আই লাভ গুৱাহাটী লিখাই আছে তো চাওক মই এটা কথা ক'ব বিচাৰোঁ এইটো যিখন ব্ৰিজ বনাইছে অসম গভৰ্ণমেণ্টে বনাইছে তো চাওক এইটো ধুনীয়া বহুত ভাল কাম হৈছে কিন্তু মই এটা কথা ক'ব বিচাৰোঁ এইবিলাক চব আমাৰ টেক্সৰ পইচা কিন্তু তো এইখন ধুনীয়াকৈ ৰখা দায়িত্ব আমাৰ সকলোৰে হয় যে আজি যিটো পৰিৱেশ হৈ আছে ইয়াত যাতে সদায় এনেকুৱা পৰিৱেশ এটা হৈ থাকে কাৰণ কিয় চাওক আমাৰ ইয়াত বাহিৰৰ পৰা বহুত মানুহ আহে ফৰেনৰ মানুহ আহে অসমৰ বাহিৰৰ মানুহ আহে বা গুৱাহাটীৰ বাহিৰৰ মানুহ আহে তেতিয়া দেখিবলৈ এনেকুৱা এটা পৰিৱেশ যেতিয়া দেখা পাব তো প্ৰত্যেকৰে মনটো ভাল লাগে যে গুৱাহাটীখন ইমান ধুনীয়া যদি আমি ইয়াত ইমান ধুনীয়াকৈ কালাৰ কৰিছে তাত যদি পিক পেলাই দিওঁ বা পোষ্টাৰ লগাওঁ তো কিমান এটা বেয়া দৃশ্য হৈ যায় চাওক আমি অকল প্ৰশাসনক দুখীয়া চব বস্তুত কমপ্লিট হৈ নাযায় তো আমাৰ প্ৰত্যেকটো মানুহৰ প্ৰত্যেকটো নাগৰিকৰ দায়িত্ব যে আমি এক ধুনীয়াকৈ ৰখাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য হয় যেনেকুৱা আমি আমাৰ ঘৰখন ধুনীয়াকৈ ৰাখোঁ ন আৰু আমাৰ এই গুৱাহাটীখনো ধুনীয়াকৈ ৰখা দায়িত্বটো আমাৰ হয় আৰু মই চবকে ক'ব বিচাৰোঁ দেই যিবিলাক মোক ছাবস্ক্ৰাইব কৰিছে চাওক মই নতুনকৈ চেনেলটো খুলিছোঁ ইয়াত মোৰ কিবা হয়তো ইমান এক্সপিৰিয়েঞ্চ হোৱা নাই এইবিলাক বনোৱাত তো মই সেইদিনা এটা কথা কৈছিলোঁ যে মই যি অসমৰ কলা সংস্কৃতি হওক বা আপোনাৰ গুৱাহাটীখন হওক মই ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ তো আপোনালোকে যিমান পাৰে সিমান মোক ছাবস্ক্ৰাইব কৰাই দিয়ক মোৰ চেনেলটো আগুৱাই লৈ যাওক তো ধন্যবাদ এতিয়া ৰাতিও বহুত বেছি ময়ো ঘৰলৈ গৈ দিব আপোনালোকৰ টোপনি মাৰক ময়ো যাই টোপনি মাৰক গুড নাইট